এইখন হৈছে ডিম্পুদাৰ গাড়ীখন। আমি ডিম্পুদা আহা বুলি গমেই পোৱা নাছিলোঁ। অলপ আগতে গম পালোঁ। আমি বিশ্বজিত মই আহিছিলোঁ। আপোনাক দেখাইছোঁ ভাইৰেল বেণ্ড পাৰ্টি এটা, ছোৱালীৰ বেণ্ড পাৰ্টি এটা। তাৰপিছত আপোনালোক ভালদৰে দেখাইছোঁ, ভিডিঅ'টো চাই থাকিব। কিৰণজুলিৰ ভিতৰতে আহি ধুনীয়া ধুনীয়া কেক মিঠাই দেখা পালোঁ। আমি তাৰপৰা দুটা লৈ পইচা দিছোঁ, কিন্তু দেই এনে খোৱা নাই। আমি দুজনে এটা দেখালোঁ। আৰু ইফালে ডিম্পুদাক চোৱাৰ কাৰণে বহুত মানুহৰ ভিৰ। ময়ো ৰখি আছোঁ পিছফালে। আমি ডিম্পুদাক দেখুৱাৰ আগতে আপোনালোকক দেখাই আছোঁ ছোৱালীৰ ভাইৰেল বেণ্ড পাৰ্টি ধৰা। অলপ পিছত আপোনালোকক দেখাই আছোঁ ছোৱালীৰ ভাইৰেল বেণ্ড পাৰ্টি ধৰা দেখাইছোঁ। এই আপোনালোকে দেখিবলৈ পাইছে ছোৱালীৰ বেণ্ড পাৰ্টি। দাস মোৰ নেতৃত্বতে বেণ্ড ধৰা হৈ উঠিছে। মই ধন্যবাদ দিব লাগিব। কিবা কৰি উঠি আহিলোঁ ডিম্পুবোৰক চাবৰ কাৰণে। এই আপোনালোক ডিম্পুবোৰক দেখাই আছোঁ।